গৰম পানী বহাই দিছোঁ। আজি মই এই মটৰেদি মানে কেঁচা মটৰটো যে এইটো দি আজি এটা ৰেচিপি বনাম। এইটো আমাৰ মায়ে খুব টেষ্টি বনাইছিল। চ' আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এইটো অকণমান গৰম পানীত মানে বইল কৰি ল'ব লাগিব, 4 মিনিট বইল কৰি লৈ চেকি ল'ম মই ভালকৈ। তাৰপিছত এইখিনি পেষ্ট কৰি কাৱৈ মাছ যে কাৱৈ মাছেদি জোল বনাম। মানে খুব হেল্ডি ৰেচিপি হয়। বইলখিনি মই বইল হৈ লওক। ৰেচিপিটো বনাবৰ কাৰণে পিঁয়াজ বটি লৈছোঁ। পিঁয়াজ নবটিলেও কথা নাই, কাটি ল'লেও হ'ব। মই অলপ বটি লৈছোঁ আৰু ইয়াতে জলকীয়া বটিছোঁ, অকণমান নহৰু, মানে 5-6 টুকুৰা মানে নহৰু হ'ব। আৰু সেই নহৰুখিনি একেলগে এইখিনি পেষ্ট কৰি লৈছোঁ আৰু কাৱৈ মাছখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ পেষ্ট কৰি ৰেচিপিটো বনোৱা ষ্টাৰ্ট কৰিম। এইখিনি বইল হৈ আছে। এইখিনি সময়ত মই অকণমান নিমখ দিম। নিমখটো দিব লাগে, টেষ্টটো অকণমান বাঢ়ে বুলি কিনে মায়ে কৈছিলে আৰু। চ' ময়ো আপোনালোকক কৈ আছোঁ। 1 মিনিটমান ৰাখি মই এইটো চেকি দিম। এয়া পানীখিনি মই চেকি ল'লোঁ। এতিয়া মই ইয়াতে মিক্সিত দি ল'ম। ধুনীয়াকৈ মিহি হৈ গ'ল। মাছ ভজা তেলখিনিতে আমি এতিয়া 5 ফোৰণ দি ল'ম আৰু এটা কেঁচা জলকীয়া দিলোঁ। অলপ সময় আমি নহৰু, পিঁয়াজ আৰু জলকীয়াৰ যিটো পেষ্ট দিলোঁ, সেই পেষ্টখিনি অকণমান সময় ভাজিম, যাতে নহৰুৰ কাঁচা পেনটো গুচি যায়, সেইটো কাৰণে। তাৰপিছত আমি ইয়াতে মটৰৰ পেষ্টটো দি দিম। ইয়াতে সোৱাদ অনুসৰি নিমখ, যিহেতু অলপ জোল হ'ব, ইয়াতে এতিয়া আমি পেষ্টখিনি দি দিম। এনেকৈ মই একদম পূৰা শুকাই দিম ভাজি ভাজি, তাৰপিছত পানী এড কৰিম। এতিয়া ইয়াতে মই অকণমান জিৰা দিম, জিৰাৰ গুড়াটো যে, বেছি নহয়, একদম অকণমান। 2টা জিৰা যদি আপুনি 10টামান বটি দিয়ে, তেতিয়াহ'লে এইখিনিমান হ'ব। অকণমান ভাজি ল'ব লাগিব। শুকাই দিছোঁ একদম ভাজি ভাজি। এতিয়া মই ইয়াতে পানীখিনি এড কৰিম। বেছি জোল নালাগে, মিডিয়াম ৰাখিব। আলু চালু নাইতো, আলু দিবও নালাগে। মটৰৰ এটা ধুনীয়া টেষ্ট আছে। এনেকৈ জাল হৈ দিছে। এতিয়া মই ইয়াতে মাছখিনি দি দিম। কাৱৈ মাছখিনি মই আগতে ভাজি থৈছিলোঁ। এতিয়া এনেকৈ 10-15 মিনিট জাল হ'ব। 15 মিনিট নহয়, 10 মিনিট জাল হ'ব। ঘনটো দেখিছেনে? ইয়াতকৈ অকণমান আৰু অলপ ঘনটো বাঢ়িব, হৈ যাব। তাৰপিছত বেছি পানীয়া নহয় মানে এইটো। ইয়াতে মই এতিয়া অকণমান ধনিয়াৰ পাত দি দিম। হৈ গ'ল আমাৰ ৰেচিপি, একদম ডান। বেছি সময়ৰ বস্তু নহয়, 20 মিনিটমানত মানে একদম ৰেডি হৈ যায় আৰু ৰেচিপিটো। এতিয়া মই ধুনীয়াকৈ ছাৰ্ভ কৰি লওঁ। এয়া আমাৰ একদম হেল্ডি ৰেচিপি এটা ৰেডি হৈ গ'ল। এইটো মানে আমাৰ মা মানে খুব ধুনীয়া বনাইছিল, সেইকাৰণে মই আজি ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে, লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ভাল লাগিছে, তেতিয়াহ'লে এবাৰ বনাই খাব। সকলোৱে সুস্থ থাকক, হেল্ডি থাকক। নমস্কাৰ।